চকুৰ সন্মুখত চকামকাকৈ দেখিবলৈ পাইছিল কিছুমান জীয়া মানুহৰ ৰাজ্য। মই বুজিব পাৰিছিলো মোৰ মৃত্যু নিচেই কাষত। মই অসমীয়াৰ এই চৰণত ধৰি চিঞৰি চিঞৰি বিচাৰিছো মোৰ প্ৰাণ ভিক্ষা। দিছিলো মই মোৰ পৰিচয় সঁচা অসমীয়া বুলি, কিন্তু মোৰ কৰুণ কাতৰ নুবুজিলো সিহঁতে মোৰ শিৰত কোবাই কোবাই তেজেৰে ৰাঙলী কৰি দিছিল। চকুৰ ওপৰেৰে বাগৰি আহিছিল ৰঙাকৈ নদীৰ দৰে তেজ। মা, মোৰ জীৱনৰ অন্তিম চিঞৰ তুমি শুনি নাপালা ন? শুনা হলে তুমি দৌৰি আহিলা হয়, কিয়নো তুমি মোৰ মৰমৰ মা হয়। দেখা নাপালো জীৱনৰ অন্তিম সময়ত তোমাৰ মৰম লগা ছবিত। জীৱনৰ অন্তিম ক্ষণত মৃত্যুৰ দুৱাৰৰ সন্মুখত ৰৈ ঘনাই ঘনাই মনত পৰিছিল তোমাৰ মাতৃত্বৰ মৰম, যি মৰমে দিছিল জীৱনত জীয়াই থকাৰ অনাবিল আনন্দ। সেই মৰম আৰু মই চিৰকাললৈ নাপাম মা। বহু মৰম থাকি গ'ল যিবোৰ তোমালোকক দিবলৈ বুলি হৃদয় ভৰাই আনিছিল, দিবলৈহে নাপালো। মা, মনত নেপালাবা তোমালোকে, নেপালাবা মনত তোমালোকৰ মৃত্যুৰ সেই অন্তিম ক্ষণত, যি সময়ত থাকিব লাগিছিল মই তোমালোকৰ নিচেই কাষত। মা, বাকী আছে মাথো মোৰ উশাহ, সিওচোন যাবই হ'ল। ক্ষন্তেকত টানিম মই মোৰ জীৱনৰ অন্তিম উশাহ। মোৰ মৃত্যুত তোমালোকৰ ইমানেই সুখ আছিল যি এইদৰে মৰিয়াই বেদনাদায়ক যন্ত্ৰণাৰ মৃত্যু দিলে। কেনেকৈ বুজিবা এনে কৰুণ যন্ত্ৰণা, এনে কৰুণ মৃত্যুৰ যন্ত্ৰণা বুজিবলৈ এখন কৰুণ হৃদয়ৰ প্ৰয়োজন। তোমালোকতো জন্তু, মানুহৰূপী কিছুমান পিশাচ, যিয়ে হৃদয় কি বুজি নাপায়। এই অসমীয়া নিদিবা কদাপিও এনেদৰে অসমীয়াৰ পৰিচয়। মনত ৰাখিবা অসমীয়া, যাৰ সৃষ্টি কৰাৰ শক্তি নাই তাক ধ্বংস কৰাৰ কোনো অধিকাৰ নাই।